हेलो नमस्कार मोर नतुन यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। মই নতুনকৈ এটা यूट्यूब चेनेल খুলিছো মানে মই ব্লগিং স্টার্ট কৰিম বুলি ভাবিছো। ব্লগিং মানে যি পাৰো মই মানে ঘুৰি ফুৰা মই ক'ত যাও মানে ছোৱালীজনীৰ লগত মই কি কৰো তাকে মানে আপোনালোকৰ আগত দেখাম। আপোনালোকে যাতে চেনেলটো সাবস্ক্রাইব কৰি যায়। এতিয়া মানে গা পা ধোৱা কাম বন সব হয়ে গল, মাত্ৰ এতিয়া মানে নাস্তা কৰিব আছে। আকৌ ছোৱালীজনী নাস্তা দিয়া হৈ গল। মোৰ ছোৱালীজনী নাস্তা কৰি খেলি আছে। এয়া পুৰা মানে আমনি কৰি আছে মোক আজি নাস্তা কৰি আছে। ইমান চিঞৰ বাখৰ তাৰ। এয়া এতিয়া আমি নাস্তা কৰিলো। এয়া আমাৰ এতিয়া নাস্তা কৰা হৈ গল। এতিয়া মই নাস্তা কৰি নাস্তা মানে আজি দেৰি হ'ল নাস্তা কৰা, 10টাই বাজি গ'ল। এনেতো আমাৰ 9:30 নাস্তা হৈ যায়, আজি 10টাই বাজি গ'ল। ছোৱালীজনী আমনি কৰি আছে। তাৰ মামা কৈ আছে এতিয়া তাৰ শুৱা টাইম হৈ গ'ল ন, সেইকাৰণে আমনি কৰি আছে। এতিয়া শুব তাই। এতিয়া তাইক মই শুৱাই লওঁ, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিম। মাইনাজনী এতিয়া শুই গ'ল। এতিয়া একদম আৱাজ একদম কম কৰিব লাগিব, একদম মনে কথা ক'ব লাগিব। এতিয়া তাই শুই গ'ল। এতিয়া তাইৰ মই খানাটো বনাম, তাই উঠিলে মই তাইক খুৱাই দিম। আপোনালোকক এতিয়া তাৰ খানাত মই কি বনাম দেখাম। তাৰপিছত আকৌ মুগৰ দালি অকণমান দিম। বেছি মানে নবনাওঁ, অকণমানে খাব তাই। মুগৰ দালি অকণমান দিম। হৈ গ'ল এতিয়া। আৰু মচুৰ দাইল দিছোঁ আৰু মুগৰ দাইল দিছোঁ আৰু চাউল অকণমান নাম মাত্ৰ চাউল দিছোঁ। তাৰপিছত এতিয়া মই এইখিনি বইল হ'বৰ কাৰণে বহাই দিম। মই মানে প্ৰেছাৰ কুকাৰত নবনাওঁ, কিয় কচোন, মানে গেছটো ওলাই যাব নোৱাৰে যে, দেউতাকে প্ৰেছাৰ কুকাৰত বনাব নিদিয়ে। সেইকাৰণে মই এই চচতে বহাম। এইটো চচতে বহাই দিম। এতিয়া উতল আহিলে অকণমান নিমখ আৰু অকণমান হালধি দি দিম, হৈ যাব। বৰষুণ দিলে এতিয়া মই কাপোৰখিনি কচাই লওঁ দেই। কাপোৰ ইমান ধুই দিছিলোঁ, ইমান বৰষুণ দিলে। এতিয়া কাপোৰখিনি লৈ আহিলোঁ, গোটেই বৰষুণ গোটেই জিকিয়ে গ'লোঁ মই। এই কাপোৰ মুখা ইয়াতে চুকিতে ৰাখি দিছোঁ। এতিয়া মানে মই কামহে কৰি আছিলোঁ, ইমান তাড়াতাড়ি জলদি বৰষুণটো আহি গ'ল ন। এতিয়া ইমান বৰষুণ দি আছে। এতিয়া মই ছোৱালীজনীক গা ধুৱাব খুজি আছোঁ। ছোৱালীজনীক গা ধুৱাব গৰম পানী কৰি আছোঁ। এতিয়া ছোৱালীজনী মই বৰষুণ দিলেও গা ধুৱাই দিওঁৱে। যিমান বৰষুণ দিলেও অকণমান হ'লেও গাটো ধুৱাই দিলেহে তাই ধুনীয়াকৈ টোপনি মাৰে। নহ'লে টোপনি মাৰিব নোখোজে, একদম খুচ খুৱাই থাকে। এতিয়া তাইক অকণমান গা ধুৱাই দিম। পানী গৰম কৰিছে। এতিয়া অকণমান তাইক গাটো ধুৱাই লওঁ। ছোৱালীজনী অকণমান গা ধুৱাই দিলোঁ। এইজনী লাইনো গুচি গ'ল। এতিয়া ইয়াত চোলা পিন্ধাই তেল সানি আকৌ লগ পাই আছোঁ দেই। এইয়া ছোৱালীজনী ইয়াত তেল সানা হৈ গ'ল আৰু চোলা পিন্ধাই দিলোঁ মই। এতিয়া তাই খেলি আছে। অম্মা চোৱা, এইফালে চোৱা, হাই দি দিয়া, হাই দি দিয়া, হাই দি দিয়া, হাই। তাই খেলা চিঞৰ বাখৰ খেলি আছে। তাই এতিয়া খেলি আছে, অকলে খেলি থাকে।
না কি হয় এতিয়া মাম খাব লাগিব নহয় দাঁত দেখাই দিয়া অনু দাঁত দেখাই দিয়া তুমি তোমাৰ দাঁত দেখাই দিয়াচোন তোমাৰ চকু ক'ত চকু তোমাৰ চকুটো ক'ত আছে দেখাই দিয়া চকুটো ক'ত আছে তোমাৰ চকু দুটা ক'ত আছে এই চকু নাক 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 দেখাই দিয়া নাক দেখাই নেদেখাই তাই দুষ্ট খেলিব লাগে অকল খেলা ধান্দা এতিয়া মই দুপৰীয়াৰ ভাত বনাম আজি আছে ভাতত মাংস ব্ৰইলাৰ মাংস আজি মানে মানুহজনৰ ডিউটি নাই সেইকাৰণে মাংস মানে আনিছে তাকে বনাম এতিয়া পিঁয়াজ জলকীয়া আকৌ ডালচেনি বিলাহী এয়া আলু এইবিলাক চব ৰেডি মানুহজনে ৰেডি কৰি দিলে তাৰপিছত এয়া মাংসখিনিও আছে ইয়াতে এয়া মাংসখিনিও আছে এতিয়া বনাম আমিনো কেনেকৈ বনাই খাওঁ তাকে দেখাম এতিয়া খিনি আগতে দি দিলোঁ তাৰপিছত পিঁয়াজখিনি দিম এইখিনি পিঁয়াজখিনি দি দিম এনেই চিম্পুলকৈ বনাওঁ আমি মানে পিঁয়াজ ইমান মছলা দি নাখাওঁ চিম্পুলকৈ বনাই খাওঁ মাইনা ইয়া মোৰ ভাত বনোৱাৰ ওচৰতে খেলি আছে তাই মই পেষ্ট আদা নহৰু পেষ্ট আৰু বিলাহী পিঁয়াজখিনি ভাজি আছোঁ তেল মানে তেলটো বিৰিঙি নাহালৈকে ভাজি থাকিব লাগিব এইখিনি ভাজা হোৱাৰ লগে লগে মই ইয়াতে মাংসখিনি দি দিম এতিয়া মই মাংসখিনি ভাজি আছোঁ অলপ মানে 10 মিনিটলৈকে ভাজি থাকিব লাগিব এতিয়া ভাজি 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 পূৰা ইয়াৰ তেলটো ওলাই যাব লাগিব তাৰপিছত ইয়াতে আলুখিনি দিম পানী দিম আকৌ এয়া মাংসটো হৈ আছে সেইফালে দালি অলপ বহাই দিছোঁ আৰু এইফালে মাংসটো হৈ আছে হ'ব আৰু এনেই খেলি আছে ৱাৰেছৰ পেকেট এটা পাই পূৰা ফূৰ্তি তাই এতিয়া মাংসখিনি হোৱালৈকে মাইনাক ভাতটো খুৱাই দিম এতিয়া তাইৰ দুপৰীয়াৰ খিচিৰিটো তেতিয়া যে বনোৱা দেখাইছিলোঁ এইটোৱে খিচিৰিটো এতিয়া তাক খিচিৰিটো খুৱাই দিম মই এয়া এতিয়া আমাৰ ভাত বনোৱা হৈ গ'ল এয়া মাংস চাই লোৱা আকৌ এয়া ভাত চাত মই পূৰা ৰেডি কৰিলোঁ এতিয়া আমি ভাত খাম এয়া মাইনাজনী এতিয়া খেলি আছে আমাৰ মাইনাজনী এতিয়া খেলি থাকিব আমি ভাত খাম তাৰ ভাত খোৱা হৈ গ'ল এতিয়া আকৌ বহুত দিনৰ পিছত ভিডিঅ'ত লগ পালোঁ মানে তেতিয়া ভিডিঅ' কৰাই নহ'ল ভাত চাত খাই আকৌ ছোৱালীজনী শুবই হ'ল তাক খুৱাই লওঁতে ময়ো অকণমান শুই গ'লোঁ তাৰপিছত আকৌ পৰা উঠি অকণমান ফুৰিব গ'লোঁ ফুৰি আহি আকৌ ভিডিঅ' কৰাই নহ'ল তাৰপিছত আকৌ ছোৱালীজনী শুয়ে গ'ল 8টা বজাত শুয়ে যায় তাই তাৰপিছত এতিয়া আকৌ শুবই হ'ল এতিয়া ৰাতিয়ে হৈ গ'ল এতিয়া আকৌ আৰু ভিডিঅ' নকৰোঁ আৰু শুয়ে যাম আকৌ আপোনালোকক নেক্সট এটা ভিডিঅ'ত লগ পাম ভিডিঅ'টো ভাল পাই লাইক কৰিব